ওয়েলকাম টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো গম পাইছে, থাম্বনেল দেখি গম পাইছে যেনেকৈ কেনেকুৱা হ'ব, মানে কিহৰ ওপৰত হ'ব ভিডিঅ'টো, মানে ব্লগ চিষ্টেম নহয়, ব্লগ বুলি ধৰক। সেই আৰু মানে দেখাই আছোঁ আজি তাত মানে নতুন মোবাইল এটা লৈছোঁ। মানে এইটোত সেই আগৰ মোবাইলটোত কেমেৰাটো ইমান ভাল নাছিল, এইটোত মানে অলপ কেমেৰাটো অলপ হ'লেও ভাল, মানে অলপ হ'লেও ইম্প্ৰুভ কেমেৰাটো। সেইবাবে এই ভিডিঅ'টো বনাইছোঁ। চাওক মোবাইলটো কেনেকুৱা, মোবাইলটোৰ বিষয়ে অলপ কৈ আছোঁ। আনবক্সিং মানে সেনেকুৱা টাইপ আনবক্সিং নহয়, এনে ধৰক আৰু এই নৰ্মেলকৈ দেখাই দিম আৰু আনবক্সিং। মোবাইলটো দেখাই আছোঁ, এইটো হৈছে এইটো মোবাইল। এইটো মোবাইল নহয় দিয়ক, এইটো কভাৰ। মোবাইলটো দেখাই আছোঁ। তো গাইজ এইটোৱে হৈছে মোবাইলটো, চাওক লুকিংটো চাওক না, বহুত ফাষ্ট, কিন্তু সেইটোতকৈ বহুত ফাষ্ট আৰু ভাল লাগে, মানে চলাই ভাল লাগে, মানে আমনি নালাগে চলাই কিনে। সেইটো একদম মানে টিপি মানে একদম ভাল নালাগে সিমান এটা। চাওক পিছফালৰ লুকটো চাওক, 4টা কেমেৰাৰ সৈতে ফ্লাছ লাইট। বেকটো চাই লওক, ব্লেক কালাৰ দিয়ক, কভাৰটো খুলি দেখুওৱা নাই আৰু চাওক। তো গাইজ মোবাইলটো আপোনালোকক ভালকৈ মই স্ক্ৰীণত দেখাই আছোঁ, চাই দিয়কচোন। তো গাইজ মোবাইলৰ নামটোতো আপোনালোকে গম পাইছে, মানে সেনেকুৱাই আৰু মানে মোবাইলটো। আৰু আজিৰ পৰা মানে নতুন নতুন ভাল আৰু ভ্লগ পাব, আৰু কোৱালিটি অলপ ভাল হ'ব ভিডিঅ'বোৰৰ। চাব আপোনালোকে, আৰু সকলোৱে চেনেল যদি নতুনকৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব। মোবাইলটোৰ ৰেমটো হৈছে 6GB ৰেম, আৰু ষ্ট'ৰেজ মানে ৰমটো হৈছে 128GB, আৰু অক্টা প্ৰচেছৰ, আৰু ইয়াৰ কেমেৰা 48 মেগাপিক্সেল। 48 মেগাপিক্সেল যদিও কোৱালিটিটো ভাল হয়, সেইবাবে ভাল লাগিছে বাৰু মোবাইলটো, মোৰ ভাল লাগিছে। আৰু আপোনালোকৰ কেনে লাগিছে ক'ব কমেণ্টত। ডিছপ্লেৰ ফালৰ পৰা ডিছপ্লে হৈছে 6.5 ইঞ্চ, আৰু বেটেৰীটো 6000 mAh। বেটেৰীটো ভাল দিয়ক, বেটেৰীটো পুৰা 6000 mAh হয়, লাগেই ন ব্লগ চগ বনাই থাকোঁতে, বেটেৰী অলপ বেছি mAh লাগে। মোবাইলটোৰ কেমেৰা কোৱালিটিটো কেনে আপোনালোকক দেখাইছোঁ, চাওক এই ভিডিঅ'টোৰ জৰিয়তে চাওক। মোবাইলৰ ভিডিঅ' কোৱালিটিটো কেনেকুৱা পালে মানে ক'বচোন আপোনালোকে। আপোনালোকক অলপ ফটোৰ অলপ সেইকেইটা দেখাইছোঁ, কোৱালিটি ফটোবিলাক কেনেকুৱা হয় দেখাই আছোঁ, চাওক। কোৱালিটিটো আপোনালোকে কেনেকুৱা পালে ক'ব। আৰু মোবাইলটোৰ সেইবিলাকতো কৈছোঁৱে, মানে ৰেম 6GB আৰু 128GB। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব, আৰু আগলৈ নতুন নতুন ধামাকা ভ্লগ আহি আছে, চাই থাকিব আৰু ছাপোৰ্ট কৰি যাব সদায়। তেতিয়ালৈ বাই বাই, জয় অসম।